নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাবলৈ লৈছে আছামিজ চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটি প্ৰিয় বন্ধু বান্ধৱীসকল জনপ্ৰিয় অভিনেত্ৰী দেৱাশ্ৰী গগৈৰ যোৱা 20 তাৰিখে তেওঁৰ বিয়া গৈছে আৰু তেওঁৰ এতিয়া আঠমঙলাৰ পৰ্ব হৈছে আৰু এই আঠমঙলাৰ ভিডিঅ' ক্লিপছটো সমগ্ৰ ছ'চিয়েল মিডিয়াতে ভাইৰেল হৈ পৰিছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব কিয়নো আপোনালোকৰ বাবে মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ গতিকে বন্ধু বান্ধৱীসকল আজিও আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিছোঁ গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব পলম নকৰি বলক ভিডিঅ'টো ফালে আগবাঢ়ো অভিনেত্ৰী দেৱাশ্ৰী গগৈৰ সেই আঠমঙলাৰ ভাইৰেল ভিডিঅ'টো আহক চাই লওঁ